Hello friends, welcome back to my another video about some amazing facts. আজিৰ ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব কিয় এগৰাকী বিলিয়নাৰীয়ে নিজৰ মুখখন মেকুৰীৰ নিচিনাকৈ সজাই পেলাইছিল আৰু বৰ্তমান প্ৰস্তুত হৈছে সুপাৰ কন্টেক্ট জুম লেন্স যাৰ সহায়ত আপোনালোকে কি কাম কৰিব পাৰিব এই ভিডিঅ'টোত আপোনালোকে আজি জানিবলৈ পাব। ফেক্ট নম্বৰ 1, টেনিছ কোৰ্ট আমি সকলোৱে দেখিছোঁ। সাধাৰণতে এডোখৰ বহল জেগাত টেনিছ কোৰ্ট বনোৱা হয় আৰু এই টেনিছ কোৰ্টসমূহ মাটিৰ ওপৰতে সাধাৰণতে বনোৱা হয়, কিন্তু আপুনি ভাবি চাইছেনে যে পানীৰ তলতো টেনিছ কোৰ্ট থাকিব পাৰে? ডুবাইত আছে এনেকুৱা এখন টেনিছ কোৰ্ট যাক পানীৰ তলত বনোৱা হৈছে। ফেক্ট নম্বৰ 2, কণ্টেক্ট লেন্স হৈছে এবিধ ডিজিটেল লেন্স আৰু দি ইউনিভাৰ্চিটি অফ কেলিফৰ্ণিয়াই বনাই উলিয়াইছে এনেকুৱা এবিধ কণ্টেক্ট লেন্স যাৰ সহায়ত আপুনি যিকোনো বস্তু জুম কৰি চাব পাৰিব। বৰ্তমান বেলেগ প্ৰকাৰৰ কণ্টেক্ট লেন্স বনাই উলিয়াইছে যদিও এইবিধ লেন্সৰ কাম হৈছে জুম কৰা। আপুনি দুবাৰ চকু টিপালে দুবাৰ জুম হ'ব, তিনিবাৰ চকু টিপিয়ালে তিনিবাৰ জুম হ'ব, এনেদৰে ইয়াক ব্যৱহাৰ কৰা হয়। এই লেন্সৰ সহায়ত আপুনি 8 গুণ পৰ্যন্ত আপুনি যিকোনো বস্তু চাব পাৰিব। ফেক্ট নম্বৰ 3, কটৰ দেশৰ এজন বিখ্যাত বিলিয়নাৰী যাৰ নাম হৈছে হামাদ বিন খালিফা। তেখেতৰ এটা নিজা আইলেণ্ড আছিল আৰু সেই আইলেণ্ডটোত তেখেতে 2 কিলোমিটাৰ দৈৰ্ঘ্যৰকৈ নিজৰ নামটো খান্দি উলিয়ালে। তেখেতৰ মূল লক্ষ্য আছিল চন্দ্ৰৰ পৰাও নিজৰ নামটো যাতে দেখা পায়। ফেক্ট নম্বৰ 4, ফটোখনত দেখা পোৱা এইগৰাকী মহিলাৰ নাম হৈছে জচলিন ৱেলডেনষ্টিন। এখেত হ'ল এগৰাকী বিখ্যাত আৰবপতি আৰু এখেতৰ কিছুমান বদ অভ্যাস আছে, যেনে তেখেতৰ ফোনৰ বিলেই সাধাৰণতে 7,000 আৰব ডলাৰকৈ আহে। তেখেতে নিজৰ মুখখন মেকুৰীৰ নিচিনাকৈ প্লাষ্টিক চাৰ্জাৰী কৰাৰ মূল কাৰণ হ'ল যে তেখেতৰ হাজবেণ্ডে মেকুৰী খুব ভাল পাইছিল আৰু সেইকাৰণে নিজৰ হাজবেণ্ডক ইমপ্ৰেছ কৰিবলৈ তেখেতে প্লাষ্টিক চাৰ্জাৰী কৰি মুখখন মেকুৰীৰ নিচিনাকৈ সজাই পেলাইছিল, কিন্তু তাৰ ফলত তেখেতৰ হাজবেণ্ড ইমপ্ৰেছ নহ'ল, কিন্তু তেখেতক এৰিহে দিলে। ফেক্ট নম্বৰ 5, ববি নামৰ এই কুকুৰটোৰ যেতিয়া মালিকজন মৰি থাকিল, এই কুকুৰটোৱে 14 বছৰ জুৰি তেখেতে মালিক ঘূৰি আহিব বুলি মৰিশালি কিনাৰতে ৱেইট কৰি আছিল। 14 বছৰ জুৰি কুকুৰটো সেই ঠাইৰ পৰা অলপো আঁতৰি নগ'ল আৰু ওচৰ চুবুৰীয়াই তাক তাতে খানা পানী দিলে আৰু লগতে তাৰ মালিকৰ প্ৰতি মৰম দেখি ওচৰ চুবুৰীয়াই তাৰ নামত এটা মূৰ্তি সজাই দিলে। ফেক্ট নম্বৰ 6, ছিডনীত পাৰামাট্টা নামৰ এখন নদী আছে আৰু সেই নদীখনত আছে এখন পুৰণা দিনৰ যুদ্ধ জাহাজ। এই যুদ্ধ জাহাজখনৰ আচৰিত কথাটো হ'ল যে 108 বছৰ জুৰি এই জাহাজখন পানীৰ ওপৰত উপঙি আছে। ফেক্ট নম্বৰ 7, পাবলো স্কোবাৰ এজন বিখ্যাত আৰবপতি ড্ৰাগ ডিলাৰ আছিল। এবাৰ উইণ্টাৰ ছিজনত তেখেতে এটা আচৰিত কাম কৰিছিল। ঠাণ্ডাৰ বাবে তেখেতৰ জীয়েক কঁপিবলৈ ধৰিছিল আৰু তেখেতৰ ঘৰত খৰি নাছিল। সেয়েহে পাবলো স্কোবাৰে তেখেতৰ জীয়েকক গৰম পাবলৈ নিজৰ টকাসমূহ জ্বলাবলৈ সিদ্ধান্ত লৈছিল। তেখেতে এনেদৰে টকাসমূহ জ্বলাওঁতে 2 মিলিয়নকৈ টকা জ্বলাই দিছিল। ফেক্ট নম্বৰ 8, 2017 চনত ফেচবুকৰ যিসকল ইঞ্জিনিয়াৰ তেখেতলোকে এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ দৰে চাটবক্স বনাবলৈ সিদ্ধান্ত লৈছিল। যিসকলে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কাক কয় বুজি নাপায় তেখেতলোকক কওঁ যে চিৰি, গুগল এছিষ্টেণ্ট, এলেক্সা এইবিলাকক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বুলি কোৱা হয়। আমি যেতিয়া এলেক্সা, গুগল এছিষ্টেণ্ট এইবিলাকক কুৱেশ্যন কৰোঁ তেতিয়া এই বস্তুবোৰে আমাক সাধাৰণভাৱে এনচাৰ দিয়ে, কিন্তু ফেচবুকে বনোৱা এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চটোত হাঁহি, কান্দোন আদি ধৰণৰ নানা ৰিয়েকশ্যন এড কৰা হৈছিল। এইখন হ'ল চাটবক্স। ইয়াত সোঁফালে থকাখিনি মানুহৰ কথা আৰু বাওঁফালে থকাখিনি কম্পিউটাৰে কোৱা কথা, কিন্তু ফেচবুকে এটা সিদ্ধান্ত ল'লে যে তেওঁলোকে দুটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ মাজত কথা পতাই দিব আৰু তাৰ ফলত দেখা গ'ল যে তেওঁলোকে বেলেগ ধৰণৰ ভাষাত কথা পাতিবলৈ ষ্টাৰ্ট কৰিলে। এইটো এটা ভয়ানক কথা আছিল, কিয়নো মানুহৰ বাহিৰে কোনো বেলেগ ধৰণৰ জীৱে নতুনকৈ ভাষা প্ৰস্তুত কৰিব নোৱাৰে, কিন্তু কম্পিউটাৰে এই কাম কৰি দেখালে, যাৰ ফলত ইঞ্জিনিয়াৰসকলে এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চটো বন্ধ কৰিবলগীয়াত পৰিল।
ফ্ৰেণ্ডছ মই এই ছাবজেক্টটোৰ ওপৰত বেলেগকৈ এটা ভিডিঅ' বনাম আৰু যদি আপোনালোকৰ সঁচাকৈ মোৰ ভিডিঅ'বোৰ ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত লাইক কৰি দিব। থেংক ইউ।